নমস্কাৰ বন্ধুসকল, মই জিন্তু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, কেনে আছে বাৰু আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে, ভালে আছে, ঘৰতে আছে। বন্ধুসকল, বৰ্তমান নিবনুৱা সমস্যা আমাৰ দেশত এটা বহুতেই ডাঙৰ সমস্যা। দিনে দিনে অশিক্ষিত লগতে বহু শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে। এই বৰ্ধিত নিবনুৱাই সকলোকে চিন্তাত পেলাইছে। সংস্থাপন নাপায় বহু নিবনুৱা বিপথে পৰিচালিত হোৱাও দেখা গৈছে। তেনেস্থলত চাকৰি বিজ্ঞাপন আহিলেই বহুতৰে মুখত হাঁহি মিৰিঙে, নহয় জানো বন্ধুসকল? সেয়ে আপোনালোকলৈ লৈ আহিছোঁ আজি বহুতেই এটা ভাল খবৰ। তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি বহুতেই আনন্দৰ বিষয়, কিয়নো বহু অপেক্ষাৰ অন্তত অসম পুলিচৰ AB আৰু UB 6662টা পদৰ 15খন জিলাৰ এডমিট আহিল। বহু নতুন নিবনুৱা যুৱক যুৱতীৰ আশাবোৰ সপোনবোৰ বাস্তৱ হ'বলৈ গৈ আছে। এডমিট অহা জিলাকেইখন ক্ৰমান্বয়ে মই আপোনালোকক জনাই গৈ আছোঁ। 1 নম্বৰ কামৰূপ ৰুৰেল, 2 নম্বৰ কামৰূপ মেট্ৰ, 3 নম্বৰ নলবাৰী, 4 নম্বৰ বৰপেটা, 5 নম্বৰ বাক্সা, 6 নম্বৰ ধুবুৰী, 7 নম্বৰ কাছাৰ, 8 নম্বৰ নগাঁও, 9 নম্বৰ লখিমপুৰ, 10 নম্বৰ যোৰহাট, 11 নম্বৰ গোলাঘাট, 12 নম্বৰ ডিব্ৰুগড়, 13 নম্বৰ বঙাইগাঁও, 14 নম্বৰ কোকৰাঝাৰ, 15 নম্বৰত আছে শিৱসাগৰ। বন্ধুসকল, যিসকলে অলৰেডি এডমিটসমূহ ডাউনলোড কৰিলে তেওঁলোকে যদি প্ৰেক্টিছ কৰা নাই তেন্তে প্ৰেক্টিছ আৰম্ভ কৰি দিয়ক। যদি তেখেতসকলে প্ৰেক্টিছ কৰি আছে তেন্তে কোনো কথা নাই, আৰু যিসকলে এতিয়ালৈকে এডমিটসমূহ ডাউনলোড কৰা নাই তেখেতসকলে মোৰ ডেছক্ৰিপশ্যন লিংকত গৈ এডমিটসমূহ ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল, যিকেইখন জিলাৰ এডমিট এতিয়ালৈ আহিবলৈকে বাকী আছে তেওঁলোকেও প্ৰেক্টিছ চলাই থাকক, কিয়নো অতি সোনকালে নিশ্চয় তেওঁলোকৰো এডমিট আহিব। শেষত সকলোলৈ শুভেচ্ছা জনাই আশা ৰাখিছোঁ আপোনালোকৰ সপোনবোৰে দিঠক চুব। বন্ধুসকল, চেষ্টাৰ অসাধ্য একো নাই, চেষ্টা কৰি যাওক, এদিন নহয় এদিন আপোনালোক সফল হ'বই। বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হ'লেও উপকৃত হ'ল বুলি ভাবিছে তেন্তে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।